মোৰ উন্নতি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। এতিয়াতো আমাৰ অসমত বিশেষকৈ ৰিজাল্টৰ দিন। আছাম পুলিচৰ ড্ৰাইভাৰ বা কনষ্টেবলৰ ৰিজাল্ট কিছুমান গ'ল, SI ৰিজাল্ট গ'ল। এতিয়া আমাৰ ADRE চবতকৈ ডাঙৰ যিটো আমাৰ ৰিক্ৰুইটমেণ্ট এক্সাম আছে তাৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব 2 দিনতে। তাৰপিছত আমাৰ বিভিন্ন ধৰণৰ যিবিলাক এক্সাম অলৰেডি হৈ গ'ল, আমাৰ সেইবিলাকৰ ৰিজাল্ট এতিয়া আহি আছে লাহে লাহে। তো এইকেইদিন আমি বহুত মানুহক দেখিম যিয়ে বহুত আনন্দ কৰিব আৰু বহুতক দেখিম যিবিলাকে ডিপ্ৰেশ্যনত গুচি যাব, চিলেকশ্যন নহ'ল বোলে। এতিয়া কথাটো হ'ল আমি এনেকুৱা সময়ত আমি কি কৰা উচিত, আমি মানে ভাবিব লাগে, কেনেকৈ ভাবিব লাগে যাতে আমাৰ জীৱনটো মানে সফলতা হ'লেও যাতে বেয়া পথে নাযায় আৰু বিফলতা আহিলেও যাতে বেয়া পথে নাযায়। আমি সেইটো দিশত আচলতে আমি গুৰুত্বপূৰ্ণ কিছুমান কথা ভাবিব লাগে। উদাহৰণস্বৰূপে এখন চিনেমাৰ কথা মই আৰম্ভণি কৰোঁ। চিনেমাৰ কথাৰে আমাৰ সুশান্ত সিং ৰাজপুত আমাৰ যিজন ঢুকালে, তেখেতৰ এখন চিনেমা আছিলে চিচুৰে বুলি কেনে, এটা গ্ৰুপ ফ্ৰেণ্ডছ অফ গ্ৰুপৰ এটা চিনেমা এখন কলেজৰ চাব পাৰে, হটষ্টাৰত নিশ্চয় আছে এখন চিচুৰে বুলি কেনে। তাত তেখেতে এটা বাক্য এটা কৈছিলে যে আমি বস্তু এটা জয় হ'লে বা এচিভ কৰিব পাৰিলে আমি আনন্দ কেনেকৈ কৰিম, আমি সেই বিষয়ে চবৰে প্লেন থাকে। ধৰা হ'ল কিবা এটা আপুনি কাম কৰিছে, সেইটো ছাকচেছ হ'ল, ছাকচেছ হোৱাৰ পিছত আপুনি কেনেকৈ সেইটো আপুনি আনন্দ কৰিব, কেনেকৈ আপুনি সমাজৰ আগত দাঙি ধৰিব, কি কৰিব, চব প্লেন থাকে। কিন্তু বাই চান্স যদি বিফল হৈ যায় তেতিয়াহ'লে তেতিয়া আপুনি কি কৰিব, সেইটো কাৰো হাততে প্লেন নাথাকে। আৰু সেইটো লৈয়ে আমাৰ সমাজত বহু উঠি অহা যুৱক যুৱতীয়ে কি হয়, বেয়া পথে গুচি যোৱা দেখা যায়। কাৰণ প্লেন নাথাকে যে আমি ফেইল কৰিলে বা আমাৰ যদি ছাকচেছ হ'ব নোৱাৰোঁ তেতিয়া আমি কি কৰিম, সেইটো প্লেন কেতিয়াও নাথাকে। আৰু যিটো প্লেন একেবাৰে প্ৰয়োজন মানুহৰ জীৱনত। এতিয়া কিছুমানৰ কি হ'ব, একেবাৰে সামান্য মাৰ্জিনৰ কাৰণে, ধৰা হ'ল কাৰোবাৰ যদি 60 কাট অফ গৈছে, কোনোবাই হয়তো 60 কাট অফ গৈছে ধৰা হ'ল, কোনোবা হয়তো 58, 59 পায়ো হয়তো ৰৈ যাব। কিন্তু মানুহে আমাৰ জাজ কোনটো কৰিব, ফাইনেল যিটো এচিভমেণ্ট সেইটো নাপালে। ফৰ এক্সাম্পল আমি যিখিনি ক্ৰিকেট লাভাৰ সেইখিনি গম পায়, যোৱা বছৰ আমাৰ কি হৈছিলে, যোৱা বছৰ তাৰ আগৰ বছৰ 23 নৱেম্বৰত নেকি ঘটনাটো, যে আমাৰ ৱৰ্ল্ড কাপত 11খন মেটচ খেলিলে, গ্ৰুপ মেটচ, গোটেইকেইখনেই ইণ্ডিয়া জয় হ'ল। কিন্তু লাষ্টত অকল ফাইনেলখন কি কৰিলে, বেয়া কৰিলে, হাৰিলে। তো মানুহে কিমান ক্ৰিটিচাইজ কৰিলে যে ইণ্ডিয়া ফাইনেল জিকিবই নোৱাৰে। কিন্তু 11খন মেটচ যে জিকি আহিলে, ইমান কমফৰ্টেবল এটা পজিশ্যন পালে বা কমফৰ্টেবল হৈ জিকি আহিছে, সেইটো কোনেও নকৰে। তো আমাৰ মানুহৰ এইটো ক্ৰিটিচাইজ কৰিবই। আপুনি যিমান হাৰ্ডৱৰ্ক নকৰক কিয়, আপুনি যদি এচিভ কৰিব নোৱাৰে, আপুনি যদি ফলাফল ভাল কৰিব নোৱাৰে, আপোনাক মানুহে কথা শুনাবই। আৰু সেইটো আপুনি একচেপ্ট কৰি ল'ব লাগিব। আৰু আপুনি সেইটো ল'ব লাগিব কাঠি, যে ঠিক আছে মই শুনিব লাগিবই। সেইটো আপুনি তাৰ প্ৰত্যুত্তৰ আপুনি কথাৰে বা কেতিয়াবা কামেৰেও দিব নোৱাৰিব পাৰে। এনেকুৱা নহয় যে আপুনি পঢ়িলে চাকৰি পাই যাব, পঢ়িলে পাছ কৰিব, সেনেকুৱাও নহয়। এনেকুৱা বহুত মানুহ আছে, বহুত ব্যক্তি আছে যিয়ে বহুত 100% দিয়াৰ পিছতো সফল হ'ব নোৱাৰে। তো তেওঁলোকৰ কি, এই ক্ষেত্ৰত আমাৰ কি আহে, আমাৰ যিটো কৰ্মফল সেইটো আহে। কাৰণ ইয়াত আমাৰ কৰ্মফল আমি লাভ কৰিবই লাগিব। সেইটো আমাৰ যদি প্ৰাপ্য হয় আমি পামেই, আৰু যদি প্ৰাপ্য নহয় আপুনি যিমান চেষ্টা নকৰক কিয় আপুনি নাপায়। সেইবুলি আপুনি নকৰিলে নহ'ব যে যদি মোৰ পাব লগা আছে পামেই, সেনেকুৱা হ'লেও নহ'ব, আপুনি চেষ্টা কৰিবই লাগিব। ঠিক আছে। তো তেনে ক্ষেত্ৰত আমাৰ কি হয়, যেতিয়া কোনেও সেই ছেকেণ্ড ৰাস্তাটো, প্লেন বিটো যেতিয়া কাৰো হাত নাথাকে, তেতিয়া কি হয়, দিশ হেৰুৱাৰ নিচিনা হৈ যায়, যে কি কৰিম এতিয়া, দিশ বিদেশ হেৰুৱাই পেলাই। তেনে ক্ষেত্ৰত কিছুমান ভাবিব লগা কথা যে কি হ'ল, আমি আমাৰ যিটো আমি যিটো হেৰি কৰি লওঁ এক্সপেক্টেশ্যন কৰি লওঁ, সেইটো কি নোহোৱা কৰি দিব লাগিব। আৰু লগতে আমাৰ সদায় প্লেন বি থাকিব লাগে, অলৱেজ প্লেন বি থাকিব লাগে। বহুত মুভিত কিবাত দেখায় যে প্লেন A থাকিব লাগে, প্লেন বি থাকিলে প্লেন A টো অলপ কষ্ট পালে শ্বিফ্ট কৰি বিত যোৱা যায়। নহয়, আমাৰ ক্ষেত্ৰত প্লেন বি থকাটো একেবাৰে প্ৰয়োজন।
হয় প্লেন বিত আমি একেবাৰে ইজিলি গুচি যাব নালাগে কিন্তু কি হয় কেতিয়াবা আমি প্লেন বিত যোৱাটো মানে আমাৰ কাৰণে নিজৰ কাৰণে ভাল লগতে আৰু এখন এটা মই উদাহৰণ দিওঁ আমাৰ জীৱনটোক লৈ কিনে কেনেকুৱা ধৰণৰ কথা আৰু এটা ইণ্টাৰেষ্টিং ষ্টৰি মই আপোনাক কওঁ যে মানে জীৱনটো আমাৰ কেনেকুৱা জানেনে বা মানুহে আমাক কেনেকৈ জাজ কৰে এখন ফুটবল মেটছৰ নিচিনা ধৰা হ'ল আপুনি সেই ফুটবল মেটছখন আপুনি আৰম্ভণিৰ পৰা শেষলৈকে খেলখন চাইছে আৰু তাত আপুনি খেলখন চাই এটা কথা গম পাইছে যে এটা টিমে বহুত কষ্ট কৰিছে হয়তো পজিশ্যন ৰাখিছে মেক্সিমাম অপজিট টিমতকৈ বহুতবাৰ মানে এটেম্পো কৰিছে কিন্তু কি হ'ল বাই লাখ তাৰ মানে লাকৰ অভাৱত বা মানে এটা হেৰি আৰু মানে কিবা এটা ভুলৰ কাৰণে আৰু তাৰমানে কিন্তু সেই হোৱা নাই মানে গ'ল কৰিব নোৱাৰিলে কিন্তু আপুনি খেলখন সম্পূৰ্ণ চাইছে এনেকুৱাকৈ চাইছে তাত মানে বহুত কষ্ট কৰি খেলুৱৈবিলাকে শ্বট মাৰে কিন্তু কি হয় মানে গ'ল পোষ্টত লাগে আৰু এটা কথা ইণ্টাৰেষ্টিং যে মানে গ'ল পোষ্টত যদি গ'লটো লাগে নহয় সেইটো মানে শ্বট অন টাৰ্গেট কাউণ্ট কৰা নহয় ঠিক আছে বহুত কষ্ট কৰি খেলখন কি হ'ল সিহঁতে জয় হ'ব নোৱাৰিলে বা গ'ল কৰিব নোৱাৰিলে বহুত মানে শ্বটো মাৰিলে বাৰ বাৰ হয়তো গ'ল পোষ্টত লাগে বা গ'ল পোষ্টত একেবাৰে কাষেদি পাৰ হৈ যায় গ'ল পোষ্টত লাগিলে যিহেতু শ্বট অন টাৰ্গেট নহয় তো সিহঁতৰ লাষ্টত যিটো চামাৰি দেখালে তাত কি দেখালে যে পজিশ্যন দেখালে আপোনাৰ 70% বা 80% বহুত কষ্ট দেখুৱালে কিন্তু এটা বস্তু নেদেখুৱালে যে শ্বট অন টাৰ্গেট 0 দেখুৱালে মানে শ্বট অন টাৰ্গেট 0 এতিয়া যিটো মানুহে অকল হাইলাইট চাব খেলখনৰ বা বেলেগ একো নাচায় অকল চামাৰিটো চাব যে পজিশ্যন ৰাখিলে ইমান কৰিলে কিন্তু এটা শ্বটো টাৰ্গেট ৰাখিব নোৱাৰিলে তেনে ক্ষেত্ৰত তেহেঁতে কি ক'ব যে নাই টিমটো কাম নাই টিমটো ভাল নহয় অমুক তমুক কিবা কিবি বহুত ক্ৰিটিচাইজ কৰিব কিন্তু আপুনি যিজন মানুহে আপুনি খেলখন লাইভ চাইছে সেইজন মানুহে গম পাব যে খেলখনত খেলুৱৈসকলে কিমান কষ্ট কৰিছিল আৰু কিমানবাৰ গ'ল পোষ্টত লাগি গ'লটো বাহিৰৰ ফালে গুচি গৈছিলে বা ৰিটাৰ্ণ হৈ আহিছিলে জীৱনৰ ক্ষেত্ৰতো সেনেকুৱা যিজন মানুহে আপোনাক একেবাৰে আপোনাৰ ষ্ট্ৰাগল A to Z দেখিব ন সেইজন মানুহে আপোনাৰ যদি বিফলতাও আহে কিবা কাৰণত আপোনাক ক্ৰিটিচাইজ নকৰে আৰু যিজন মানুহে অকল আপোনাৰ ৰিজাল্টৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ ষ্ট্ৰাগল কি বুজি নাপায় আপোনাৰ ষ্ট্ৰাগল কেনেকৈ কৰিছে কেনেকৈ জীৱন কটাইছে সেইবিলাক যদি দেখা নাই তেতিয়াহ'লে আপোনাক ক্ৰিটিচাইজ কৰিবই এইকাৰণে কয় যে আপোন মানুহে কেতিয়াও আপোনাক ক্ৰিটিচাইজ নকৰে হয়তো আপোনাক উৎসাহিত কৰিব নহয়তো আপোনাক মানে ৰাস্তা দেখুৱাব নহয়তো আপোনাক ক'ব যে এনেকুৱা ট্ৰাই কৰ বা এনেকুৱা ৰাস্তাটো চেঞ্জ কৰি দিয়ক কিন্তু আপোনাক ক্ৰিটিচাইজ কেতিয়াও নকৰে সেইটো কথা মনত ৰাখিব আৰু জীৱনটোনো কেতিয়াবা আপুনি এনেকুৱা ধৰণৰ মানে প্ৰব্লেম ফেচ কৰিব য'ত মানে আপোনাৰ ৰাস্তা নোহোৱা হৈ যায় কি কৰিলোঁ কি নকৰিলোঁ ইয়াৰ পৰা কিয় এনেকুৱা হ'ল কিয় নহ'ল সেইবিলাক আপোনাৰ মানে পুৰা চিন্তাতে মানে আপুনি মানে আপোনাৰ যিটো শ্বৰ্ট যিটো মগজু ন আপোনাৰ মাথাই কাম নকৰা হৈ যাব তেনে ক্ষেত্ৰত আপুনি এটা কথাই মনত ৰাখিব লাগিব যে আমাক যিহেতু পৃথিৱীত পঠাইছে ভগৱানৰ দ্বাৰা বা আপুনি যাকে বিশ্বাস নকৰে কিয় আপুনি ভাল কামটো আপুনি আপোনাৰ দ্বাৰা কৰিব নোৱাৰে আৰু বেয়া কামটো আপোনাৰ দ্বাৰা কৰিব নোৱাৰে চব আপোনাক কৰোৱা হৈছে মানুহে কয় যে ভাল কামটো ভগৱানৰ দ্বাৰা হয় বেয়া কামটো আমি নিজে কৰিছোঁ না আমি বেয়া কামটো ভগৱানে কৰাইছে ভাল কামটো ভগৱানে কৰাইছে বেয়া কাম কিয় কৰাইছে আমাক কাৰণ আমি সেইখিনি কৰ্মৰ ফল পাইছোঁ আমি সেইখিনি প্ৰাপ্য আমি আগৰ জন্মত হয়তো কিবা ভুল কাম কৰিছোঁ হয়তো আমি এই জন্মতে আমি ষ্টাৰ্টিঙত কিবা ভুল কাম কৰি থৈ আহিছোঁ যিটোৰ মানে আমি ৰিজাল্ট বৰ্তমান পাইছোঁ আৰু ভাল কামটো আমাৰ দ্বাৰা কেতিয়া কৰাব যেতিয়া আমি সেইটোৰ প্ৰাপ্য হওঁ কিন্তু গোটেই ভাল বেয়া গোটেইখিনি কৰণীয় হ'ল ভগৱান সেইকাৰণে আমাক কয় যে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আপুনি কামটো কৰিব লাগে তেখেতে যিকোনো সমস্যাই আপোনাক সমাধান কৰি দিব লাগে লগতে আমাৰ যিখিনি সনাতন ধৰ্মৰ মানুহ সেইখিনি মানে আমি বহুত বিশ্বাস যিহেতু কৰোঁ বা সনাতন ধৰ্ম বুলি নহয় গোটেইখিনি আমাৰ যাৰ বেলেগ বেলেগ ৰিলিজন হওক বা বিশ্বাসী ধৰ্মৰ বিশ্বাস মানে চবৰে বেলেগ বেলেগ তো সেই এজন মাত্ৰ ভগৱানৰ প্ৰতি আপুনি বিশ্বাস ৰাখি কামখিনি কৰি যাওক আপোনাক নিশ্চয় সফল দেখাব কিন্তু এনেকুৱা হয় যে আপুনি সফল নোহোৱাকৈও আপুনি হয়তো মৰি যাব পাৰে কিন্তু আপুনি এনেকুৱা ষ্ট্ৰং হৈ যাব লাগিব যাতে মানে আপোনাক কোনেও একো মানে কৰিব নোৱাৰে মানে কোনেও একো মানে আপুনি ফিজিকেল কথা কোৱা নাই মই আপোনাক মেণ্টেলি যাতে কোনেও আপুনি একো কৰিব নোৱাৰে প্ৰথম কথা আপুনি এক্সপেক্টেশ্যন কৰা বাদ দি দিয়ক কাৰো পৰা আপুনি একো এক্সপেক্টেশ্যন নাৰাখিব জিৰ' এক্সপেক্টেশ্যন ফ্ৰম এনিৱান তেতিয়া আপুনি দেখিব কাৰো পৰা আপুনি একো হাৰ্ট নহয় প্লাছ আপুনি জীৱনৰ সফলতা পাব যদি বিচাৰিছে
মই আগতে এবাৰ ভিডিঅ'ত কৈছোঁ যে আপুনি মানে প্ৰথম এবছৰ বা দুবছৰ আপুনি পূৰা চৰকাৰী চাকৰিৰ নামত দি দিয়ক, মানে আপুনি পূৰা বেছটো আপুনি পূৰা বনাই লওক, তাৰপিছত আপুনি প্লেন বিত শ্বিফ্ট কৰি যাওক। যিহেতু আমি মিডল ক্লাছৰ মানুহ, বিশেষকৈ আমাৰ কি হয়, এটা চ'ৰ্চ অফ ইনকাম আমাক লাগিবই। আমি পূৰা 4 বছৰ 5 বছৰ আমি চৰকাৰী চাকৰিৰ কাৰণে জাষ্ট প্ৰিপেৰেশ্যনৰ কাৰণে আমি দিব নোৱাৰোঁ। তো আমাৰ টাৰ্গেটটো কি হ'ব লাগে, আমি এবছৰ দিম, এবছৰ পূৰা বেছ বনাই ল'ম, তাৰপিছত আপুনি এটাকৈ ষ্টেপ বনাই গৈ থাকক, আপুনি দেখিব এটা সময়ত আপুনি সফল হৈ গৈছে। কিন্তু আপুনি 4 বছৰ আপুনি অকল প্ৰিপেৰেশ্যনত দি কিনে আপুনি যদি সফল হ'বই নোৱাৰে, তেতিয়াহ'লে আপুনি জীৱনটো বহুত অন্ধকাৰ হৈ যাব। তাৰ কাৰণে আপুনি এটা বছৰ পূৰা ডেডিকেটেড কৰি দিয়ক পঢ়াৰ নামত, পূৰা বেছটো বনাই লওক, তাৰপিছত আপুনি অকল সেইটো মানে জাষ্ট অলপ ডেভেলপ কৰি গৈ থাকিলে আপুনি এটা সময়ত সফল হৈ যাব। লগতে আপুনি চ'ৰ্চ অফ ইনকাম এটা সৰুকৈ হ'লেও আপুনি আৰম্ভ কৰি দিয়ক এতিয়াৰ পৰা। আপুনি প্ৰিপেৰেশ্যন কৰি আছে হয়, তথাপিও আপুনি এটা চ'ৰ্চ অফ ইনকাম আপোনাৰ নিজৰ কাৰণে হ'লেও, যাতে আপুনি পৰিয়ালত যাতে আপুনি ডিপেণ্ড হৈ থাকিব নালাগে। আৰু যদি আপোনাৰ বয়স 20 বছৰ প্লাছ হৈছে, আপুনি যদি পৰিয়ালৰ ওপৰত ডিপেণ্ড হৈ থাকে, তাৰপিছতো যদি আপুনি পৰীক্ষাত ফেইল কৰি থাকে, তেতিয়াহ'লে সেইটো বহুত ডাঙৰ এটা মেণ্টেল প্ৰেছাৰ এটা আহি যায়। তো সেইকাৰণে আপুনি যিকোনো প্ৰকাৰে হওক, আপুনি টিউশ্যন কৰক বা আপুনি বিজনেছ এটা কৰক, কিবা এটা কৰক, এনি হাও আপুনি চ'ৰ্চ অফ ইনকাম এটা আপুনি মানে যোগাই লওক, মানে গোটাই লওক, যাৰ পৰা এটলিষ্ট আপোনাৰ খৰচখিনি প্লাছ 2-1 টকা আপুনি ঘৰত দিব পাৰে বা জমা এটা কৰিব পাৰে। সেইটো আপুনি মনত ৰাখিব। এতিয়া কি হয়, বহুতো এতিয়া চবতে চাকৰি পাব, বহুতে নাপাব, বহুতৰ আপুনি টানা শুনিব লাগিব, আপুনি নাপালে পালে, ঘৰৰ মানুহে আপোনাক বহুত কিবা কিবি বা নাপালে এনেই বেকাৰ সময় নষ্ট কৰি আছোঁ, হয় আপুনি সেইবিলাক একচেপ্ট কৰি ল'ব লাগিব। আপুনি নাপালেতো আপুনি একচেপ্ট কৰি ল'ব লাগে, কাকো আপুনি উল্টাই মানে জবাব দিয়াৰ প্ৰয়োজন নাই। আপুনি নাপালেতো নিশ্চয় সিহঁতে আপোনাতকৈ কিবা এটা বেলেগ এটা কাম কৰিছে, যাৰ কাৰণে সিহঁতৰ চিলেকশ্যন হ'ল, আপুনি নহ'ল, ঠিক আছে, বা আপুনি সেইটো আপোনাৰ প্ৰাপ্যই নহয়, সেইবিলাক আপুনি এনেকৈ কৈ আপুনি সাৰিব নোৱাৰে যে মোৰতো প্ৰাপ্যই নহয়, মই নাপালোঁ। বিচাৰক যিজন আছে না, আমাৰ ওপৰত বিচাৰক, তেখেতে জানে কাক দিব লাগে কাক দিব নালাগে, ঠিক আছে। আপুনি আপোনাৰ মানে গাঁওখনত আপুনি চাব, যিজন মানুহে প্ৰাপ্য ন, সেইসকল মানুহেহে মানে পাইছে। আৰু এনেকুৱা হয়তো আপোনাৰ নিশ্চয় আছে 100ৰ ভিতৰত 10জন বা 20জন যিয়ে মানে আপুনি ভাবে যে প্ৰাপ্য মানে নহয়, তথাপিও পাইছে। হয়, তেনেকুৱা মানুহবিলাকক কি জানেনে, সেইবিলাক মানুহে মানে পূৰ্বৰ কৰ্মৰ ফলত এই জন্মত তাৰ ফলটো ভুগি আছে। সেইকাৰণে আপুনি এই জন্মত ভাল কাম কৰক, আপুনিতো যে মুক্তি পাই যাব আপুনি আপোনাৰ ৰিবাৰ্থৰ চাৰ্কলৰ পৰা, সেইটো আপুনি নাজানে ন। নেক্সট যেতিয়া আপুনি জন্ম ল'ব, তেতিয়া হয়তো আপুনি নিশ্চয় এই জন্মত যেনেকৈ দেখিছে আপুনি বেলেগক একো নকৰাকৈ এচিভ হৈ গৈছে, আপুনিও এই জন্মত ভাল কাম কৰক না, আপুনি অহা জন্মত আপুনিও সেনেকৈ মানুহ হৈ যাব, যি একো নকৰাকৈ আপুনি এচিভমেণ্ট হৈ যাব যিকোনো বস্তুৱে আপোনাৰ জীৱনত। তো সেইবিলাকে কথা। অকল আপুনি আপোনাৰ মানে যিটো প্লেন, সেই প্লেনত আপুনি ষ্টিক থাকক, কিন্তু আপুনি ৰাস্তা কিন্তু চব খুলি ৰাখিব। অকল আপোনাৰ ডিৰেকশ্যন যে ইউৰ ৱে ইজ অলৱেজ হাইৱে বুলি যে এটা কথা আছে, বা আপোনাৰ ৰাস্তাটোৱে অলৱেজ হাইৱে নহয়, সেইটো বস্তু আপুনি মনত ৰাখিব। আপোনাৰ প্লেনিং, আপোনাৰ ৰাস্তা, আপোনাৰ ডিচিশ্যন ভুল হ'ব পাৰে কেতিয়াবা, সেইটো আপুনি অলৱেজ মডিফাই কৰাৰ কাৰণে, বা আপুনি সদায় সেইটো ৰিচিডুৱেল কৰাৰ কাৰণে, ৰিমডিফাই কৰাৰ কাৰণে, মানে সেইবিলাক আপুনি সদায় প্ৰস্তুত হৈ থাকিব। অকল যে আপোনাৰ ৰাস্তাটোৱে আপুনি যাব লাগিব, আপোনাৰ চিডুৱেল মতে আপুনি চলিব লাগিব, সেনেকুৱা নহয়। কেতিয়াবা মেবি আপুনি ৰিচিডুৱেল কৰিব লগা হ'ব পাৰে, আপোনাৰ মানে ৰুটিনখন কৰিবলৈ আপুনি প্ৰস্তুত হৈ থাকক, একদম ফ্লেক্সিবল হৈ থাকক, লগতে কাৰো পৰা কাৰো এক্সপেক্টেশ্যন নাৰাখিব। চ'ৰ্চ অফ ইনকাম আপুনি কিবা এটা নে কিবা এটা বনাই ৰাখক। আপুনি একেবাৰে মনটো বহুত বেছি উৰিব নিদিব, মানে বহুত সংযম কৰি ৰাখক। এইবিলাকক কৰক, আপুনি দেখিব এদিন নহয় এদিন সফল হৈছে আপুনি। কিন্তু জীৱনটো বহুত কষ্টকৰ, বহুত টান, জীৱনটো বহুত টান, ভবাতকৈ বহুত বেছি। আপুনি যি ভাবে সেইটো একেবাৰে নহয়, তাৰ সম্পূৰ্ণ উল্টা হৈ যাব। কিন্তু দেখিব আপুনি যদি ভগৱানক বিশ্বাস ৰাখিছে, আপোনাৰ যিমান টান চিটুৱেশ্যন নাহক কিয়, এনি হাও আপুনি সেইটোৰ পৰা বাহিৰ হৈ আহিব। জাষ্ট আপুনি কাম থাকিব লাগিব, কুল থাকিব লাগিব, লাইক MS ধোনী। এভৰি চিটুৱেশ্যন আপুনি খেলখনত লাষ্ট মুহূৰ্তলৈকে অপেক্ষা কৰে, তেওঁক কাম এণ্ড কুল হৈ কিনে আপুনিও সেনেকুৱা হ'ব লাগিব। কোৱাটো বহুত সহজ, কিন্তু হোৱাটো বহুত টান, ঠিক আছে, বহুত সহিব লাগিব। প্ৰেমানন্দ মহাৰাজৰ এটা ভিডিঅ' এটা আছে যে আমি কিমান সহ্য কৰিম, বহুত সহ্য কৰিব লাগিব, বহুত। তাৰমানে
যি মানে বিশ্বাস নোহোৱা পৰ্যন্ত মানে সহ্য কৰিব পাৰিব লাগিব যিকোনো কথাই আপুনি সহ্য কৰিব পাৰিব লাগিব ঠিক আছে আজিলৈ এইখিনি কমেন্ট বক্স খোলা আছে আপোনালোকে আপোনালোকৰ মন্তব্য জনাব পাৰে আৰু ভিডিওটো চাই ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰি দিব কমেন্ট কৰি জনাব লগতে সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ ৰাম ৰাম